ৰামচন্দ্ৰ আহিছে কবাতলত বহিছে এনাই ভালনে ভাল ভাল নমস্কাৰ মই চয়নিকা পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি যাম এনাইহঁতৰ ঘৰলৈ মোৰ লগত মা আৰু বৰ্তাহঁতৰ বা ৰাজশ্ৰী বা আমি তিনিওজনী যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি এতিয়া এনাইৰ ঘৰ পালোহি এনাইহঁতৰ ঘৰটো আপোনালোকক দেখুৱাইছোঁ চাওক পাছফালটো আৰু মাহীহঁতো এনাইহঁতৰ ঘৰত আছেহি আমি আহিলোঁ মাহীহঁত মাহী ভালনে ভাল এয়া দাদা সেয়া আৰু এনাইহঁতৰ ঘৰৰ বাৰীত দেখিলোঁ ইমান ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে দেখিছে নহয় মোৰ পাছফালে এয়া চাওক ইমান ধুনীয়াকৈ ফুলি আছে নহয় দেখিয়ে একদম ধুনীয়া লাগিছে খুব বতাহ মাৰি আছে আৰু এয়া ৰঙা গোলাপ আৰু এয়া বগা গোলাপ মই নিছোঁ বাৰু মই ডাল নিলোঁ ইয়াৰ পৰা তো আমাৰ ঘৰতো ফুলিছে আপোনালোকক দেখুৱাইছিলোঁ মোৰ ফুলনি বাগিচাখন যেতিয়া দেখুৱাইছিলোঁ তেতিয়া আপোনালোকে যদি ভিডিঅ'টো নাই চোৱা তেতিয়া চাব পাৰিব দেখিছে নহয় ধুনীয়াকৈ ফুলি আছে আৰু মোৰ আজি এনাইক আপোনালোকক চিনাকি কৰাই দিম তেন্তে ব'লক মোৰ এনাইক দেখুৱাগৈ এয়া এনাই ভালনে ভাল ভাল এনাই কাণে কমকৈ শুনে সেইকাৰণে চিঞৰি সুধিব লগা হৈছে দেখিছে নহয় ধান বহাই পিনে এয়া ৰ'দত দি আছে এয়া এনাই দেখিছে নহয় এয়া ৰাজশ্ৰী দেখুৱাইছিলোঁ নহয় মই ভিডিঅ'ত আপোনালোকক ৰাজশ্ৰী এয়া আমাৰ মাহীহঁতৰ ভাইটি গান এটা গাই দিয়া আকৌ ৰামচন্দ্ৰ আহিছে কবাতলত বহিছে তাকে দেখি আমাৰ কইনা কঁকাল গুৱাই নাচিছে এয়া মাহীহঁতৰ ভাইটিয়ে গান গালে শুনিলে নহয় কোনে কোনে গানটো ভাল পালে লাইক কৰি দিব আৰু কমেণ্টত ক'ব কেনেকুৱা লাগিল আৰু আজি আমি যাম এনাইহঁতৰ ঘৰৰ ওচৰতে থকা নাৰ্চাৰী এখনলৈ আৰু দেখুৱাম তাত কি কি ফুল আছে তো মই তালৈ যাম আপোনালোকক তাত লগ পাই আছোঁগৈ এনাইহঁতৰ ঘৰত বস্তু এটা দেখিলোঁ কিনো বস্তু আপোনালোকক দেখুৱাওঁ আৰু চাওকচোন এয়া ইমান ধুনীয়া মৰম লগা বগা নিগনি দেখিছে নহয় ইমান ধুনীয়া দেখিছে এয়া ভাত দি দিছে এনেকৈ হেৰিয়া সজাত ভাই থৈ দিছে ঘৰলৈ ওলাই দৌৰ মাৰে দেখিছে নহয় এইটো ইমান ধুনীয়া ধুনীয়া দেখিছে নহয় এয়া বহুত মৰম লগা নহয় চাওক এয়া চাহ দিলে এয়া চাহ খাই লওঁ এয়া বিস্কুট দিছে দেখিছে চাহ আৰু এয়া ৰাজশ্ৰী আৰু আমাৰ ভাইটিয়ে চাহ খাইছে আমি পালোহি এই নাৰ্চাৰী বুলি ক'ব নোৱাৰি এখন ইয়াতে বহু ধৰণৰ ফল মূলৰ গছ আছে বাঁহ গছো আছে ইয়াত আৰু এয়া দেখিছে নহয় ইমান ধুনীয়া ফুল এজোপা দেখিছে এয়া ফুল গছো আছে আৰু এয়া কি এজোপা নাজানো নামটো দেখিছে নহয় সেয়া নুনি ইয়াত নুনি গছ নুনি পকিছে আৰু নুনি গছ দেখিছে নহয় নুনি আৰু বিভিন্ন ধৰণৰ ফল মূলৰ গছ আছে এয়া বগৰী গছো আছে তাত নুনি গছ আছে ধুনীয়া ধুনীয়া ফুলো আছে মই আপোনালোকক দেখুৱাম চাই থাকক আৰু এয়া ওচৰতে আছে এটা ফিচাৰী বহুত ডাঙৰ ফিচাৰী দেখিছে ন আৰু তাৰ কিনাৰতে এয়া গছ আছে এইবোৰ কি গছ ৰুইছে নামটো নাজানিছোঁ ধুনীয়া ধুনীয়া ফুল এয়া জামুক গছ এজোপা টেঙা কমলা টেঙা চাগে আৰু এজোপা জামুক এজোপা ফফলা জামুক বুলি কয় আৰু
ফুল এয়া ধুনীয়া ধুনীয়া ফুল ফুলি আছে এতিয়া নাৰ্চাৰীটো চাওক আপোনাৰ নাজাৰা ইমান ধুনীয়া পৰিৱেশটো সেউজীয়া চাৰিওফালে এইটো এটা ফিচাৰী আৰু হৌ তাত এটা আপোনালোকক দেখুৱাইছিলোঁ নহয় এইটো এটা ফিচাৰী আছে আৰু ইমান ধুনীয়া পৰিৱেশ বতাহ মাৰি আছে দেখিছে নহয় আৰু হৌ তাতনো কি আছে চাওঁগৈ ব'লকচোন হৌৱা দাদা গৈ আছে সেয়া আৰু এইটো এটা ফিচাৰী যেন পাইছোঁ আৰু ইয়াত বহুতো ফিচাৰী আছে ফিচাৰী কিনাৰে কিনাৰে তামোলৰ পুলি ৰুই থৈ আছে আৰু বিভিন্ন ধৰণৰ ফল মূলৰ পুলি ৰুই থৈছে এয়া দেখিছে নহয় এয়া ফিচাৰী এইটো আৰু পুখুৰীটোৰ কিনাৰতে মটৰ লগাই থোৱা আছে মাছবোৰক পানীৰ লগতে অক্সিজেনৰ ব্যৱস্থা দিয়া সুবিধা আছে আৰু এয়া পুখুৰীটোৰ কিনাৰতে তামোলৰ গছ পুলি ৰুই থোৱা আছে দেখিছে ধুনীয়া পৰিৱেশ দেখিছে নহয় আৰু হৌটো এটা ফিচাৰী আৰু এইজোপা হৈছে নৰা বগৰী দেখিছে নহয় আৰু সৌজোপা বগৰী আৰু এয়া নৰা বগৰী লাগিছে দেখিছে নহয় কলি সৰু সৰু হৈ আছে ডাঙৰ হোৱা নাই আৰু এয়া বগৰী আৰু চাপৰতে দেখিছে ইমান সুন্দৰকৈ ইমান বগৰী লাগিছে আৰু সৌজোপা এয়া মই আম গছ বুলি ভাবিছিলোঁ আম গছ নহয় এয়া থেকেৰাহে দেখিছে লাগিলে ইমান সৰু চাপৰতে আৰু এয়া কমলা টেঙা গছ আৰু কাষতে এয়া আছে মধুৰি গছ আৰু সৌ তাত দেখিছে নহয় লিচু গছ শাৰী শাৰীকৈ ৰুই থোৱা আছে ইমান ধুনীয়াকৈ মানে দূৰৰ পৰাই জিলিকিছে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে দেখিছে মই আপোনালোকক ওচৰৰ পৰাও গৈ পাৰোঁ দেখুৱাই আছোঁ দেখিছে ইমান ধুনীয়াকৈ মানে ইমান সৰু সৰুতে ফুলে আৰু এজোপাও লিচু গছ এয়া দেখিছে লিচু গছৰ ফুল ফুলিলেই আৰু এয়া ধুনীয়াকৈ খুবেই মানে চাপৰতো মানে ফুল ফুলিলে আৰু লাগিব আৰু দুদিনমান সৌখন গেট আমি এইফালেদি আহিছিলোঁ আৰু এয়া দাদা আৰু সেই ৰাজশ্ৰী আহি আছে ফটো মাৰি মাৰি আৰু আমি এতিয়া লিচু গছবোৰ দেখুৱামগৈ এতিয়া আপোনালোকক এইবিলাক চব শাৰী শাৰীকৈ ৰুই থোৱা আছে আৰু খুবেই চাপৰতে মানে সুন্দৰকৈ ইমান ধুনীয়াকৈ ফুল ফুলি আছে লাগিব আৰু দুদিনমানৰ পাছত এইবিলাক মানে কাটিং কৰা গছ হয় আৰু এয়া শাৰী শাৰীকৈ লিচু গছৰ মাজত এয়া ৰুই দিছে তামোল গছো আৰু সৌ চুকলৈকৈ মানে আছে আৰু ৰুই থোৱা আছে আৰু দুফালে এফালে ৰুই দিয়া আছে দেখিছে সৌ চুকলৈকে আৰু ইয়াৰ ওচৰতে এটা আছে ফিচাৰী এইটো খুবেই ডাঙৰ ফিচাৰী সাগৰকেইটাতকৈ দেখিছে নহয় খুবেই ডাঙৰ পুখুৰী ফিচাৰী আৰু সৌটো তাত মটৰ লগাই থোৱা আছে দেখিছে নহয় প্ৰতিটো ফিচাৰী কিনাৰে কিনাৰে লগাই থোৱা আছে এনেকুৱা ঘৰ এটা বনাই বনাই দেখিছে আৰু এয়া চাওক পুখুৰীটো খুবেই ডাঙৰ এই বাৰীখনৰ মালিকজন নাই বেলেগ মানুহ থাকি পিনে ইয়াত বাৰীখন চোৱা চিতা কৰে আৰু এখন বাৰী চম্ভালাটো বহুত ডাঙৰ কথা আৰু ইয়াত বিভিন্ন ধৰণৰ ফল মূলৰ গছ তামোলৰ গছ ফিচাৰী ইমান ডাঙৰ বাৰী এখন আপোনালোকে দেখিছেই নহয় আৰু ইয়াত কেইবাটাও সৰু ডাঙৰ ফিচাৰী আছে আপোনালোকক মই দেখুৱালোঁ আৰু ইয়ালৈ আহি মোৰ মনটো কিবা ভাল লাগিছে আৰু ইমান ধুনীয়া চাৰিওফালে সেউজীয়া পৰিৱেশ আহিয়ে ভাল লাগিল আৰু এয়া দেখিছে তামোলৰ পুলি ইয়াত শাৰী শাৰীকৈ ৰুই থৈছে দেখিছে আৰু ইয়াত বিভিন্ন ধৰণৰ গছ গছনি আছে ইয়াত দেখিছে নহয় ৰুই থৈছে শাৰী শাৰীকৈ এয়া দেখিছে ইয়ালৈ আহি মোৰ কিবা এটা ভাল লাগিছে মনটো এয়া মোৰ পাছফালে সজিনা দেখিছে নহয় শাৰী শাৰীকৈ ৰুই থোৱা আছে এয়া চাওক
শাৰী শাৰীকৈ ৰুই থোৱা আছে সজিনা লাগিব আৰু দুদিনমানৰ পাছত দেখিছে নহয় আৰু খুব বতাহ বলি আছে দেখিছে আৰু সৌ তাত দেখিছে নহয় কলগছো আছে ইয়াত আৰু এটা আপোনালোকক ফিচাৰী দেখুৱাম সৰু আৰু সেইটো ডাঙৰ নহয় ইমান এইটো ঘৰটো দেখিছে নহয় আৰু এয়া চব খুব চাপৰতে জাহাজী কল লাগিছে আৰু জাহাজী কলৰ কলডিল এয়া চব গছজোপা চব নিচে অকণমানি আৰু এইটো ঘৰটো দেখিছিলে মই যে দেখুৱাইছিলোঁ পানীৰ লগত অক্সিজেন যোগান ধৰে বুলি কৈছিলোঁ মই আৰু এইটো চাওক মই কৈছিলোঁ যে সৰু পুখুৰীটো এইকেইটাতকৈ সৰু আৰু এইটো আৰু সৰুটো চাওক এনাহঁতৰ ঘৰৰ পৰা জিলিকি আছে এতিয়া আমি যাওঁ এনাহঁতৰ ঘৰলৈ মায়ে ফোন কৰিছিল ভাত খাবলৈ আৰু দেখিলে নহয় ইমান ধুনীয়া ধুনীয়া ফিচাৰী আৰু ইমান ধুনীয়া ধুনীয়া ফল মূলৰ গছ আছে বিভিন্ন ধৰণৰ ফল মূলৰ গছ আছে দেখিলে আপোনালোকক দেখুৱাইছিলোঁ মই আৰু ইয়াত ফুল বেছিকৈ নাই দাদাই কৈছিল ইয়াত ফুল আছে বুলি কিন্তু ইয়াত নাই ফল মূলৰ গছে বেছি আছে আৰু এতিয়া আমি যাওঁ ইয়াৰ পৰা এনাহঁতৰ ঘৰলৈ যিহেতু মাহীহঁতেও ঘৰলৈ যাব লাগে সেইবাবে আমি বেছি দেৰি নকৰোঁ আমিও যাব লাগিব সেইবাবে ইয়াত আৰু বেছি নকৰোঁ ইয়াৰ পৰা আমি এতিয়া যাওঁ আপোনালোকে ভিডিঅ'টো চাই দিব আৰু দেখিলোঁ যে দাদাহঁতি তাত ফটো ব্যস্ত সেয়া আহি আছে এয়া ফটো মৰাত ব্যস্ত দেখিছে ৰাজশ্ৰী বা আৰু এয়া বিশ্ব দাদাই ফটো মৰাত ব্যস্ত একদম আমিও সোনকালে ভাত পানী খাই যাবগৈ লাগিব আৰু এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ আৰু এয়া ভণ্টি এজনী লগ পালোঁ যাওঁ দেই থাকা যাওঁ ভণ্টিজনীয়ে কষ্ট কৰিছে পাই ওলাওঁতেও গেটখন মাৰিছে আৰু যাওঁতেও গেটখন মাৰিছে আৰু এতিয়া আমি এনাহঁতৰ ঘৰলৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনাহঁতৰ ঘৰত দেখিলোঁ মাহীহঁতি নাই মাহীহঁতি এনাহঁতৰ বাৰীত আছেহি জপনাখন পাহৰিলোঁ মই সেয়া পাহৰিলোঁ আৰু এতিয়া মই এনাহঁতৰ ঘৰৰ বাৰীলৈ আহিছোঁ আৰু মাহী সেয়া গোলপীয়া কাপোৰ পিন্ধা দেখিছে নহয় দুলবন বুটলি আছে আৰু এয়া দাদাহঁতি ফটো শ্বুটত আৰু এয়া ভাইটিও মাহীৰ লগত এয়া দুলবন ছিঙি আছে এয়া দেখিছে নহয় চাই আছে মোলৈ আৰু মাহীয়ে দুলবন ছিঙিছে নি আৰু এইখনে আমাৰ এনাহঁতৰ বাৰী আৰু ৰাজশ্ৰী বাহঁতি বহি আছে আৰু এয়া ভাইটি এতিয়া মই বাৰীৰ পৰা এনাহঁতৰ ঘৰলৈ গৈ আছোঁ আমিও ভাত পানী খাই সোনকালে যাব লাগে আৰু আমি ভাত খাই পিনে আমি ঘৰলৈ যাম আৰু মাহঁতেনো কি কৰি আছে ভিতৰত চাওঁগৈচোন ব'লক এয়া দাদাই মাংস আনিলেগৈ ব্ৰইলাৰ মাংস বনাই আছে মাহী বহি আছে ৰাজশ্ৰী বাও বহি আছে আমি ভাত খাই তাৰপাছত আমি এতিয়া ঘৰলৈ যামগৈ ভাত খাই পিনে আৰু দাদা বহি আছে ভাইটি আৰু আমাৰ এইটো কি নিচা অহা নাই নিচা কামলৈ গ'ল আৰু আপাও অহা নাই আপা কামলৈ গ'ল আৰু সেয়াই ভাত খাই পিনে আমি ঘৰলৈ যাম আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া ভাত দিছে ৰাজশ্ৰীক ভাত দিছে আৰু এয়া এনাই ভাত খাবলৈ এতিয়া আমি ভাত খাই লওঁ আৰু এয়া ভাত ব্ৰইলাৰ মাংস আৰু আলুৱে দিছে এতিয়া আমি ভাত খাই লওঁ ভিডিঅ'টো আপোনালোকে চাই থাকক মায়ে এনাইলৈ সাজ আনিছিলে অকণমান এয়া এনাই দিছে খাবলৈ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেন্তে বাই বাই